আজিৰ কেবিনেটে এক সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাইজৰ সুবিধাৰ কাৰণে কোনো যাতে মন্ত্ৰী মুখ্যমন্ত্ৰী এখেতসকলৰ যাতায়াতে ৰাইজত ইনকনভেনিয়েন্স নকৰে, কোনো অসুবিধাত নেপেলায়। তাৰ কাৰণে মুখ্যমন্ত্ৰীৰ কনভয় যেতিয়া যাব তেতিয়া কোনো ক্ষেত্ৰত কেতিয়াও 2 মিনিটতকৈ ওপৰ গাড়ী ক'তো ৰাখিব নোৱাৰিব। আৰু যদি এম্বুলেন্স আছে তেতিয়াহ'লে এম্বুলেন্সখনকতো ৰাখিবই নোৱাৰিব, তেওঁলোকক যাবলৈ দিব। ইয়াৰ লগতে আৰু আমি কিছু সিদ্ধান্ত লৈছোঁ যে মুখ্যমন্ত্ৰী যেতিয়া গুৱাহাটী মহানগৰীত ঘূৰিব তেতিয়া কেৱল 6খন গাড়ীহে তেখেতৰ লগত থাকিব। আৰু আমি যেতিয়া গুৱাহাটীৰ বাহিৰত যাব তেতিয়া তেখেতৰ লগত হয়তো আৰু আনুষংগিক তেখেতৰ ষ্টাফৰ প্ৰয়োজন আছে, গতিকে তাত 12খন গাড়ী যাব পাৰিব। ইয়াৰে পৰা কোনো মন্ত্ৰীয়ে বাজেটত উল্লেখ নথকা বা চৰকাৰে পূৰ্বে ঘোষণা কৰি নৰখা নতুন কোনো আঁচনি, বিত্তীয় অনুদান আদি কোনো সভাত বা কোনো অনুষ্ঠানত তেওঁলোকে আগতীয়াকৈ ঘোষণা নকৰিব। এনে অনুষ্ঠানসমূহত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বা ৰাইজে যিসমূহ দাবী মন্ত্ৰীগৰাকীৰ হাতত অৰ্পণ কৰে সেইখিনি মন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত বাজেটত অন্তৰ্ভুক্ত হোৱাৰ পাছত বা কেবিনেটে অনুমোদন জনোৱাৰ পাছত বা কৰ্তৃত্বশীল মঞ্চত সেইখিনি গৃহীত হোৱাৰ পাছতহে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আগতীয়াকৈ এনে কোনো নতুন এনাউন্সমেণ্ট য'ত বাজেটৰ অনুমোদন নাই বা তাৰ কাৰণে কোনো ব্যৱস্থা কৰা হোৱা নাই, তেনে কোনো নতুন আঁচনি ঘোষণা নকৰিব মন্ত্ৰীসকলে। আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এতিয়াৰে পৰা ৰাজ্যিক পৰ্যায়তে হওক বা জিলা পৰ্যায়তে হওক যিসমূহ চৰকাৰী অনুষ্ঠান অনুষ্ঠিত হ'ব তাত মুখ্যমন্ত্ৰীকে ধৰি অন্যান্য মন্ত্ৰীসকল আৰু অসম চৰকাৰৰ বিষয়াসকলক কোনো ধৰণেৰে সম্বৰ্ধনা জনোৱা নহ'ব, কাৰণ তেওঁলোক হষ্ট। যদি তাত কোনো ইউনিয়ন মিনিষ্টাৰ বা অন্য ডিগনিটেৰিজ অতিথি হিচাপে উপস্থিত থাকে, আনকি স্থানীয়ভাৱেও কোনো যদি স্থানীয় অতিথি থাকে, একমাত্ৰ তেওঁলোকক সম্বৰ্ধনা জনোৱা হ'ব। মন্ত্ৰীসকলে যেতিয়া জিলা পৰিদৰ্শন কৰে বা জিলাত কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যায় তেতিয়া সম্বৰ্ধনাৰ পৰিৱৰ্তে তেওঁলোকৰ কাৰণে এক বৃক্ষৰোপণ কাৰ্যসূচী জিলাসমূহত ৰখা যাব আৰু তাৰ বাহিৰে অন্য কোনো ধৰণে তেওঁলোকক সম্বৰ্ধনা জনোৱা নহয়। আপোনাৰ মঞ্চ, আপোনাৰ